মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ 13 আমাৰ ঘৰুৱা উৎপাদন। প্ৰথমতে আমি পাঠটো পঢ়ি লওঁ, তাৰপিছত আমি প্ৰশ্ন উত্তৰখিনি কৰিম। আমাৰ দৈনন্দিন জীৱনত বহুতো বস্তুৰ প্ৰয়োজন হয়। এনে কিছুমান বস্তু স্থানীয়ভাৱে পোৱা সামগ্ৰীৰে তৈয়াৰ কৰি লোৱা হয়। অসমত বাঁহ-বেত প্ৰচুৰ পৰিমাণে পোৱা যায়। সেইবাবে নিতৌ ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী বাঁহ-বেতৰ পৰা সজা হয়। বাঁহ-বেতেৰে সজা সামগ্ৰীবোৰ বজাৰত বেছি আৰ্থিকভাৱে লাভৱান হ'ব পাৰি। বাঁহ-বেতেৰে সজা সামগ্ৰীবোৰৰ নাম তলত দিয়া খালী বাকচত লিখা। এইখন চোৱা বিচনী, ডলা, চকী, খৰাহী বা পাচি লিখিব পাৰে এইটো, খৰাহী, মূঢ়া, জাপি, মজুকামু, দৰতাকাৰা মূঢ়া। তাৰপিছত বাঁহ-বেতেৰে আৰু কি কি সাজিব পাৰি? এয়া চোৱা, এয়া ফুলদানি, জাপি, বেগ। ঘৰত সজোৱা কিছুমান সামগ্ৰী যেনে ফুলদানি, শৰাই, জাপি আদি বাঁহ-বেতেৰে তৈয়াৰ কৰা হয়। তাৰপিছত চোৱা, তোমালোকে জানানে যে মাছ ধৰা সঁজুলিবোৰ বাঁহ-বেতেৰে সজা হয়? মাছ ধৰা কিছুমান সঁজুলি জাকৈ, খালৈ, চেপা, জুলুকি আদি। চেপা, জুলুকি, জাকৈ, খালৈ। বিহুত নাচনীয়ে গগনা বজোৱা দেখিছানে? গগনাৰ দৰে আন কিছুমান বাদ্যযন্ত্ৰ যেনে বাঁহী, টকা, ঢোলৰ মাৰি আদি বাঁহেৰে সজা হয়। টকা, গগনা, বাঁহী। অসমৰ নলবাৰী জিলা বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে জনাজাত। কাছাৰ জিলা পাটি আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত। নলবাৰী জিলাত আছে বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে বিখ্যাত। আৰু কাছাৰ জিলা পাটি আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত। বাঁহেৰে আৰু কি কি সাজিব পাৰি? কিছুমান ঘৰ, ভঁৰাল, গঁৰাল, গোহালি আদিও বাঁহেৰে সজা হয়। খেতিয়কসকলে কৃষি কাৰ্যত ব্যৱহাৰ কৰা কিছুমান সঁজুলিও বাঁহেৰে তৈয়াৰ কৰা হয়। সেইবোৰ হ'ল যুঁৱলি, মৈ, ওখোন আদি। এইবোৰ তোমালোকে হয়তো দেখিছা বা দেখা নাই। মৈ, ওখোন এইবিলাক আগতে খেতি ব্যৱহাৰ হৈছিলে। আজিকালি বাৰু প্ৰায় গৰুৱে হাল নোবোৱাই হ'ল, হয়নে? আজিকালি প্ৰায় মেচিন আহি গ'ল, হয়নে? ট্ৰেক্টৰ বা তেনেকুৱা। এতিয়া চোৱা, ধান, মাহ থ'বলৈ বাঁহৰ কাঠিৰে খৰাহী, দুলি, তুম আদি সাজি লোৱা হয়। খৰাহী, দুলি, তুম আৰু এইটো হ'ল আগৰ দিনত কাপোৰ কানি ভৰাই থ'বৰ বাবে বাঁহৰ কাঠিৰে সজা পেৰা বা জপা ব্যৱহাৰ কৰা হৈছিল। এইটো বাকচৰ নিচিনা। চামুচ, গিলাচ, ফণি, বেগ আদিও বাঁহেৰে তৈয়াৰ কৰিব পাৰি। বাঁহ-বেতেৰে সজা অলংকাৰ দেখিছানে? বাঁহ-বেতেৰে তৈয়াৰী কৰা সামগ্ৰীসমূহ ব্যৱহাৰ কৰি প্লাষ্টিকৰ ব্যৱহাৰ কমাব পাৰি। প্লাষ্টিকৰ ব্যৱহাৰ কিয় হ্ৰাস কৰিব লাগে? শিক্ষক আৰু ডাঙৰক সুধি জানি লোৱা। প্লাষ্টিকবোৰ আমাৰ স্বাস্থ্যৰ বাবে বেয়া। লগতে প্লাষ্টিকবিলাক আমি য'ত পেলাই দিওঁ, মাটিত পেলালেও মাটি প্ৰদূষণ হয়। ই পচি নাযায়, মাটিৰ লগত মিলি নাযায়। জ্বলাই দিলেও ইয়াৰ পৰা যিটো ধোঁৱা ওলায়, এই বায়ু প্ৰদূষিত কৰে। পানীত পেলালেও পানী প্ৰদূষণ হয়। ই য'ত পেলালেও ই নষ্ট হৈ নাযায়। গতিকে আমি যিমান পাৰি প্লাষ্টিকৰ সামগ্ৰীবিলাক ব্যৱহাৰ কম কৰিব লাগে। তোমাৰ ঘৰত বাঁহ আৰু বেতেৰে সজা কি কি সামগ্ৰী আছে তালিকা অনুসৰি লিখা। আমাৰ ঘৰত ধৰা জাপি আছে, খৰাহী আছে, চালনী আছে, ডলা আছে, হয়নে? ঠিক তেনেকৈ বেতেৰে সজাও বস্তু কিছুমান থাকে, সেইবোৰ তোমালোকে লিখিবা কাৰ ঘৰত কি আছে। তাৰপিছত আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সামগ্ৰী স্থানীয়ভাৱে পোৱা কেঁচামালৰ পৰা সাজি ল'ব পাৰি। এনে সামগ্ৰীসমূহ উৎপাদন কৰি যন্ত্ৰপাতি কমকৈ ব্যৱহাৰ কৰা হয়। কম সংখ্যক মানুহে ঘাইকৈ শাৰীৰিক শ্ৰমৰ যোগেদি এইবোৰ উৎপাদন কৰে। এনে উৎপাদন ব্যৱস্থাই কুটীৰ শিল্প। কুটীৰ শিল্পত উৎপাদিত সামগ্ৰীসমূহ বজাৰত বেছি জীৱিকা নিৰ্বাহো কৰিব পাৰি। পাট, মুগা, এৰী কাপোৰৰ বয়নশিল্প, মৃৎশিল্প, কাঁহ-পিতলৰ শিল্প, মৰাপাটৰ শিল্প, বাঁহ-বেতৰ শিল্প আদি অসমৰ কিছুমান উল্লেখযোগ্য কুটীৰ শিল্পৰ উদাহৰণ। বয়ন শিল্প আৰু তাঁতশাল। আমাৰ গাঁও অঞ্চলৰ প্ৰায়ভাগ মানুহৰ ঘৰত তাঁতশাল আছে।
অসমৰ শিপিনীয়ে তাঁতশালত বিভিন্ন ধৰণৰ কাপোৰ বয়। অসমৰ শিপিনীয়ে বোৱা এৰী মুগা আৰু পাটৰ কাপোৰ দেশে বিদেশে সমাদৰ পাইছে। এতিয়া তাঁতশালত ব্যৱহাৰ হোৱা বাঁহ বেতৰ সঁজুলি, এখন তাঁতশাল, চেৰেকী, উঘা, এইবিলাক তোমালোকে দেখিছানে? মহুৰা, যঁতৰ, ৰাচ। আগতে গাঁওবিলাকত প্ৰায়ে মানুহে নিজে তাঁতশালত কাপোৰ বৈছিল। আজিকালি এইবোৰ অলপ অলপ কমিছে। অসমৰ কিছুসংখ্যক মানুহে ব্যৱসায়ৰ বাবে সৰহকৈ কাপোৰ বয়। ইয়াৰ বাবে বহুসংখ্যক তাঁতশালৰ প্ৰয়োজন হয়। একেলগে বহুতো তাঁতশাল পাতি কাপোৰ বোৱা কেন্দ্ৰবোৰক বয়ন কেন্দ্ৰ বুলি কোৱা হয়। অসমৰ শুৱালকুছি আৰু ঢকুৱাখানা পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত। অসমৰ শুৱালকুছি আৰু ঢকুৱাখানা পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত। ঠিক আছে, এইখিনি হ'ল। এতিয়া আমি ইয়াৰ প্ৰশ্নোত্তৰ কৰোঁ। 1 নম্বৰ চোৱা। ক আছে বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম। এতিয়া লিখি থৈছোঁ মই। বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম হৈছে বাঁহী, গগনা। ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰী হৈছে জাপি, শৰাই। তাৰপৰা তাঁতশালত ব্যৱহৃত বাঁহৰ 4বিধ সঁজুলিৰ নাম লিখা। তাঁতশালত ব্যৱহৃত 4বিধ সঁজুলি হৈছে চেৰেকী, উঘা, মহুৰা, ৰাচ। আকৌ তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা। কটো আছে শুৱালকুছি। শুৱালকুছি পাট মুগা কাপোৰৰ বাবে বিখ্যাত। তাৰপিছত কাছাৰ আছে। কাছাৰ জিলা পাটী আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত। আৰু নলবাৰী জিলা বাঁহ বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে বিখ্যাত। ঢকুৱাখানাও শুৱালকুছি নিচিনাকৈ পাট মুগাৰ কাপোৰ উৎপাদনৰ বাবে বিখ্যাত। তাৰপিছত আমি চাওঁ, এতিয়া এইকেইটা লিখি নিদিওঁ, তোমালোকক কৈ দিওঁ, তোমালোকে লিখি ল'বা। এতিয়া বিচনী কি কাৰণে ব্যৱহাৰ কৰে? আমি গৰমত বিচিবলৈ বিচনী ব্যৱহাৰ কৰোঁ। মূঢ়া বহিবলৈ। মূঢ়া তোমালোকে দেখিছা, টুল চকীৰ নিচিনাকৈ মূঢ়া ব্যৱহাৰ কৰে। চালনী ধান চাউল চালিবলৈ। জাপি সজাবলৈও ব্যৱহাৰ কৰা হয়। আৰু মূৰত ৰ'দ বৰষুণৰ পৰা বাচিবৰ কাৰণে ছাতিৰ নিচিনাকৈ জাপিও ব্যৱহাৰ কৰা হৈছিল। আৰু বৰ্তমান সময়ত জাপি ঘৰত সজাবলৈহে ব্যৱহাৰ কৰা হয়। জাকৈ মাছ ধৰিবলৈ আৰু উঘা তাঁতশালত ব্যৱহাৰ হয়। উঘাৰে এই মহুৰাত এনেকৈ সূতা ল'বৰ কাৰণে উঘা ব্যৱহাৰ কৰে বা তাঁতশালত ব্যৱহাৰ হয় উঘা। তাৰপিছত ক অংশৰ লগত খ অংশ মিলোৱা। গগনা। গগনা এবিধ বাঁহৰ বাদ্য। গগনা এবিধ বাঁহৰ বাদ্য। চেপা মাছ ধৰা এবিধ সঁজুলি। যুঁৱলি খেতিৰ এবিধ সঁজুলি। জপা কাপোৰ কানি ভৰাই থোৱা যতন আৰু ঢাৰি বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন। এইটো পাঠ ইমানতে শেষ হৈছে। ইয়াৰ পিছত আমি ইয়াৰ পিছৰটো পাঠ আজৰি সময়ত ব্যৱহাৰ কৰিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।